Hello guys, মই Assamese ব্লগলৈ স্বাগতম জনাইছোঁ। মই এতিয়া ওলাইছোঁ বঙাইগাঁও যাব। এতিয়া ৰাতিপুৱা 4টা বাজিছে গাইজ, আৰু এতিয়া আমি বঙাইগাঁও যাবলৈ ওলাইছোঁ। বাইকখন মানে বাইক লৈ যাম, কিন্তু বাইকখন আমি গুৱাহাটীত থৈ যাম। গুৱাহাটীৰ পৰা আৰু ট্ৰেইনত যাম গাইজ। দাদাই আহি আছে, এতিয়া বাইকখন আনি আছে ব্লগ গাইজ। ডাইৰেক্ট আমি ট্ৰেইনত লগ পাম ব্লগ। আমি এতিয়া গৈ আছোঁ বঙাইগাঁও। বঙাইগাঁৱৰ পৰা কিমান দূৰ আছে, মই এতিয়া লাইফত মোৰ ফাৰ্ষ্ট টাইম জাৰ্ণি কি কয় বঙাইগাঁৱলৈ চাব পাৰে আপোনালোকে। এতিয়া আমি আহি পালোঁ ব্ৰহ্মপুত্ৰ। এতিয়া আমি পাৰ হ'ম। চাওক, এইখন ব্ৰহ্মপুত্ৰ উভতি গৈছে এখন ব্ৰিজ, আৰু এতিয়া আমি গৈ আছোঁ ব্ৰহ্মপুত্ৰ পোৱা নাই, পাম আৰু অলপমান আছে, আৰু এয়া চাওক পাম, আৰু এয়া চাওক এতিয়া আমি ব্ৰহ্মপুত্ৰ উভতি যাম। আৰু পানী কিমান আছে, পানী পূৰা বগা হৈ আছে চাওক। আৰু চাওক, এয়া মানুহে কিবা কাম কৰি আছে চাগে। পানী চাওক কিমান জোৰে আহি আছে চাওক। এতিয়া আমি ব্ৰিজৰ ওপৰত পালোঁ। এতিয়া চাওক, ইমান ধাৰ চাওক, এনেকুৱা মোৰ ধাৰ পেলাই চাওক ঘূৰি আহিছে গাইছ, চাব পাৰে। পাহাৰটো চাওক, পাহাৰটো কিমান পূৰা পানী ঘূৰি গৈছে চাওক গাইছ। গাইজ, এতিয়া আমি আহি পালোঁ মাজগাঁও ট্ৰেইন ষ্টেচন হয়। এটা চাওক, আহি পালোঁ গাইজ। আমি গৈ আছোঁ এতিয়া লাহে লাহে। ফাইনেলি আহি পালোঁ, কিন্তু ইয়াত একো নাই, গাড়ী চাড়ী একো নাই। বৰষুণ দি আছে তাতে, ৰখি আছে যাম পূৰা বৰষুণ গাইজ। বৰষুণ তিতি আমি গৈ আছোঁ হাইৰডলৈকে। চাওক কি যে হ'ব। আহিবি বঙাইগাঁও পাছা। বঙাইগাঁও আহি অৱস্থা, বৰষুণ তিতি অৱস্থা নাই। তাতে ৰাতিপুৱা ভাত খোৱা নাই, মাই ডগ পেটত একদম চুৱা দৌৰিছে। এনেকৈ দৌৰিব হৈছে নেকি? মুঠতে হোটেল দেখিলে আৰু হাত চাত নোধোৱা, ভাত খাইছে ডাইৰেক্ট ভাত মানে এইটো খাইছো হৈছে বঙাইগাঁও ভাষা। খাইছ এই তেনেকৈ কয় নেকি? ভাত খাইছ। আৰু ক'ত যাওঁতে কেনেকৈ কয়? ঐতে যাইছো বোলে আহিছোচোন। মোক সেইটো ভাষা মই শুনি মই হাঁহে ওলাই থাকিব। কিবা যদি ক এইফালে যাওঁ বল গ'লে এতিয়া যাইছো ক'ব আৰু যাইছো মানে চৌ ক'ব, চৌচ নহয় চৌ যাইছো যাংছো। ইফালে ক'ব নেকি? ইফালে আগলে ইফালে আইতো ক'ব। আচ্ছা, আইটো আমি জানিছোঁ অলপ ল'ৰা প্ৰেক্টিচ আছে তো। জানিছ বৰ দিগদাৰ। বগাটোক কি কয়? বগাটোক কি কয়? বগাটোক কিছু নকয়, বগা নকয়, কি বগী। গানটো শুনি ল'ম ৰ মই। বগী কি কয়? এই মাক চাই কি কিন্তু নলবুয়ে সকাহে বৰ দিগদাৰ, ক্ৰেক হৈ যাব। গীত শুনি মনত পেলাইছ। কাদং বগাটো বকা
বোকা নকয় ন বোকাই কয় বোকাটোক কাটং কয় বোকাটোক কাদং আচৰিত নাম কি ভাষা বুলি কয় এয়া বঙাইগাঁও ভাষা না আচ্ছা বঙাইগাঁও লাইফ টাইম ফাৰ্ষ্ট টাইম বঙাইগাঁও বৈঠাবাৰীৰ ভাষা বৈঠাবাৰী ভাষা নাম্বাৰ 1 নাম্বাৰ 1 ঠিকে আছে ইয়াত মানে হ'ল 7টা লেংগুৱেজ মিলি কিনে কয় যেনে কয়তো বেংগলী দা অসমীয়া 2 ৰাভা 3 নলবাৰী 4 গোৱালপাৰা 5 তাৰপিছত আৰু 7টা আৰু কেইটা আৰু কি নাজানি खत्म बाय बाय टाटा गुड बाय गया আৰু ফাৰ্ষ্ট টাইম বঙাইগাঁৱলৈ আহিছোঁ ট্ৰেইনত আহি এক্সপিৰিয়েঞ্চটো ভালেই লাগিছে কিন্তু সেইখিনি দুদিন থাকোঁতে জানিছিলোঁ তাতে কৈ থাকোঁতে গালি দিয়ে কি ভাষা কয় কিন্তু আহিকে বৰিং লাগিছে ট্ৰেইনত উঠোঁতে বৰিং লাগিছিলে কিন্তু এতিয়া নাই বাৰ এই তাতেতো 7টা 15তে ট্ৰেইনতে উঠিছোঁ ইয়াতে কেইটা বজাত পাইছ এইটা এতিয়া কেইটা বাজিলে 12টা এটাই বাজে এইটো 12টা 30ত আহি পাইছোঁ 12টা 30 চাওক তাতে আমি 7টা 7:30 মানত উঠিছোঁ আমি গুৱাহাটীত আৰু ইয়াত আহি পাইছোঁ 1টা বজাত মানে এটা ষ্টেচন নাই যে ৰখা নাই চবতো ৰখিছে 11টা নে 12টাৰ ষ্টেচন আছে জয়িতা যিকেইটা ষ্টেচন চবতে ৰখিছে বা মাথা গৰম কৰি দিছে কিন্তু মই ষ্টেচনকেইটা দেখিলে বম টান লাগে এনেকুৱা অৱস্থা হৈ গৈছে চাবৰে এতিয়া আমি এতিয়া গৈ আছোঁ হাইৰোডলৈকে আৰু অলপমান দূৰ আছে হাইৰোডটো গৈ আছোঁ লগতে কি আছে ইণ্ডিয়ান অইল ইণ্ডিয়া মই ফাৰ্ষ্টটো লাষ্টটো ফাৰ্ষ্ট কৰি দিলোঁ আমি ইণ্ডিয়ান অইল কৰি দিলোঁ বদনাম হৈ যাব দেখো বদনাম হৈ যাব ন পাহাৰকেইটা চাব কি জোঙা যেনেকৈ আমি আগতে আৰ্ট কৰোঁতে একদম জোঙা দি আৰ্ট কৰোঁ সেনেকুৱা চিষ্টেমত দেখিছোঁ চাওক পাহাৰকেইটা চাবলৈ এয়া পথাৰত পানী হৈছে বৰ্তমান ইমানো হোৱা নাই হৈছেগৈ এতিয়া অলপ বৰষুণটো কমিলে গাইজ চাবৰে আমি এতিয়া গৈ আছোঁ ৰাস্তালৈকে চিভিল হস্পিটেললৈকে নলেজ ক্লাব দেখা নাই অঁ গেলৱেল মাংস বনাইছে পেটটো এতিয়া বেছিয়ে ভোক লাগিছে মাংস বনাই ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই এতিয়া এটাই বাজিলে আহি কিন্তু একোৱে খোৱা নাই তাৰমানে খালি ৰাতিপুৱা আহোঁতে যোৱা বাটত কি কয় যোৱা বাটত মানে মই আহিলোঁ জাগিৰৰ পৰা আহিকৈ যোৱা বাটত যি বৰষুণ পাই গ'ল যোৱা বাটত ৰখিলোঁ হোটেলত 5টা 5:30 মানত হোটেল পালোঁ আমি হোটেলত আহি ৰখিলোঁ চাহ তাহ খালোঁ নহয় হোটেল আহি পাওঁতে 5:30 মান বাজিলে না একো 5:30 আমিতো কি কয় ইয়াত আহি তাতে 4:30 হ'লে আমি খাওঁতে বহুতে বৰষুণ 5টা বাজিলে ন থাকোঁতে 5টা বাজিছে আচ্ছা মোৰ অলপ ভুল হৈছে ইণ্ডিয়ান অইল চাব পৰাকৈ আমি এতিয়া গৈ আছোঁ হাইৱে আহি পালোঁ ইয়াতে গাড়ীত উঠিম এতিয়া চিভিল হস্পিটেল যাম এতিয়া বঙাইগাঁও ব্লগ মানে লগৰ এটা মাকৰ কিবা অসুখ হৈ আছে বুলি তাকে অলপ খবৰ ল'ব যাওঁ এতিয়া আমি আহি পালোঁ বঙাইগাঁও চিভিল হস্পিটেল গাইজ আৰু আমি এতিয়া ভিতৰলৈকে গৈ আছোঁ লগৰটোৰ লগত লগৰটোৰ মাকৰ কিবা অসুখ হৈছে বুলি তাকে অলপ চাব আহিলোঁ আমি গুৱাহাটীৰ পৰা গুৱাহাটী মানে কি কয় জাগিৰৰ পৰা গ'লোঁ আমি দুজন তাৰপিছত এয়া আমি এতিয়া ভিতৰলৈকে এণ্ট্ৰি কৰিলোঁ গাইজ আৰু চাওক কি ধুনীয়া লাগে চাওক কি ভিউ চাওক অ' মাই গড হস্পিটেলত ভিডিঅ' কৰোঁ গাইজ আমি এতিয়া বহিলোঁ ইয়াত খাবৰ কাৰণে অৰ্ডাৰ দিছোঁ ভাত আহিছে এই লগতো আহিলোঁ লগ পালোঁ মোক হয়তো তহঁতৰ পিনে মোক চিনি নাপাব পাৰে ভাইটিৰ ওচৰত আজি তুমি চিনি পাইছা আৰু এটা ভাইটি আছে তো ইমান দূৰৰ পৰা একচুৱেলি ইয়াতে অহাৰ এটাই উদ্দেশ্য হ'ল মানে মোৰ বাৰ বেমাৰ হৈ আছে যে মানুহ এজনক ইমান ভাল পাব বুলি মানে মই কোনোতো ভবা নাছিলোঁ
ইমান ভাল পাইছে মোক মানে নিজৰ বুলি কৈছে কি কওঁ আৰু ভাইটি ধন্যবাদ আৰু ই ইমান কষ্ট কৰি ইমান দূৰৰ পৰা এই বঙাইগাঁৱত আহিছে আমাৰ তো বহুত ভাল লাগি আছে যে মোক ইমান মানুহ আছে মানে কি ক'ম আৰু তো দুইটা ভাইটিকে বহুত বহুত ধন্যবাদ দিছোঁ যে ইমান দূৰৰ পৰা কষ্ট কৰি আহিছে ইয়াৰ লগত কি আছে আৰু ভাইটিৰ যিমানবোৰ ভিডিঅ' আছে সকলোৱে চাওঁ ময়ো চাম এতিয়া ভাইটিক জাষ্ট লগ পাইছোঁ আৰু সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ভাইটিক আগুৱাই লৈ যাবৰ কাৰণে সকলোৱে সাথ দিব সেয়াই আৰু ধন্যবাদ মোৰতো দৰ্শকে পইচা পালে আমাকো 50-50 দিয়ে পইচাৰ কাৰণে পাই যায় এই যি হওক ন লাগিব আমাক ঠিক আছে আমি এতিয়া ভাত খাওঁ কি কি আছে আপোনালোক দুখাই দিয়ে তারপরে এইটো বোলে মাছ চাছ নাপায় খালি ভাত হয় নিৰামিষ নিৰামিষ ইয়াতে মানে হস্পিটেল আছে ন কি কি আছে আপোনালোক কৈ আছোঁ এয়া কিবা ফুল আলু আছে এইটো দাইল তাৰপিছত এইটো নেমু তাৰপিছত এইটো কিবা চাটনি তাৰপিছত এইটো ঢেকীয়া হয় এইটো আলু নেকি আলু ভাজি আৰু পটল আছে এয়া পুৰি এখন দিছে পুৰি নে পাপৰ দিছে এখন ভাত ঠিক আছে আমি এতিয়া খাই থাকোঁ গাইজ ফাইনেলি আহিবলৈ এয়া কি কয় মাজগাঁও এয়া আৰু ভাইটিহঁতক এতিয়া যাব ওলাইছে থ'ব আহিছোঁ তো ভাইটিহঁতক বহুত বহুত ধন্যবাদ যে ইমান দূৰৰ পৰা মোৰ বেমাৰ শুনা পাই কিনে আহিছে তো বহুত ভাল লাগিছে একচুৱেলি মৰমবোৰ ইমান হ'ব বুলি ভবা নাছিলোঁ তথাপিও ইমান মৰম দিছে ভাইটি থেংক ইউ দুইটাকে এতিয়া ট্ৰেইন এতিয়া অপেক্ষা কৰি আছোঁ আৰু ৰিচেণ্টলি মই যাই আছোঁ আপোনাৰ তাত তোমাৰ লগত তাতে যাব যাই কেনে ধুনীয়া ধুনীয়া লগ পাম আৰু চবকে ধুনীয়া ভিডিঅ' বনাম ঠিক আছে বাই বাই গৈ আছোঁ আপোনাৰ আৰু লগতে চেনেলটো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কাৰণ আপোনালোকে শ্বেয়াৰ কৰিলেহে এতিয়া আগুৱাই যাব পাৰিব তেতিয়া মোৰ নেক্সট ভিডিঅ' বনাব আগ্ৰহ হ'ব পাৰিম ঠিক আছে বাই বাই